সেই সতীৰ্থসকল খবৰ নিশ্চয় ভাল, বলক আমিও যাওঁ সিহঁতৰ লগত এক নতুন ঠাইলৈ আজি আকৌ এবাৰ। এয়া বলক আমাৰ সতীৰ্থ। তো চাওক না আকাশটো কিমান ফৰকাল, আমাক হাত বাউলি দি মাতি আছে আৰু গৈ আছোঁ নতুন এখন অদ্ভুত ঠাইলৈ। জংঘলৰ মাজত মংগল হয় বা নহয়। তো বলক এয়া চাওক, এয়া পাহাৰে দূৰণিত থকা পাহাৰে আমাক হাত বাউলি দি মাতি আছে। খুব সোনকালে আমি গৈ আছোঁ তালৈ নতুন এটা এক্সপিৰিয়েঞ্চ ল'বলৈ। এয়া শুনা পাইছে, ধলুবাই কৈছে মজাই বেলেগ। গাই চাওক ক'ত আহি পাইছোঁ, নতুন এখন ঠাই, মজা পাব পূৰা দেখাবলৈ চেষ্টা কৰিছোঁ। নেশ্যনেল চিনাৰী হওক, প্ৰাকৃতিক সৌন্দৰ্য। এয়া অসম নহয়, আমাৰ অসমৰ গাতে লাগি থকা অৰুণাচলৰ এখন মানে সৰু এখন হেৰি হয়, মানে হিল ষ্টেচনেই হয়। চব পাপুম পাৰে এখন, পাপুম পাৰে চব নিজৰাটো কিমান সুন্দৰকৈ বহিছে। গা ধুম আজি ইয়াতো। ভিডিঅ'টো সম্পূৰ্ণ লওক, আমাৰ লগতে মজা লওক ভিডিঅ' চাওক। পানীটো চাওক না, চুইমিং পুল में नहा के। তো গাইজ দেখা পাইছে পানীটো কিমান পৰিষ্কাৰ পৰিচ্ছন্ন। এয়া সম্পূৰ্ণ পাহাৰৰ পৰা নিগৰি অহা ঝৰ্ণাৰ পানী, খুবেই স্পষ্ট ক্লিয়াৰ হয় একদম। পানী চাই মনটো উৎফুল্লিত হৈ পৰিছে আৰু ইয়াত গা ধুবই লাগিব। এই চাওক পাহাৰৰ মাজত আছোঁ আমি কেনিবাকে, ইমান ওখ মুঠৰ ওপৰত পানীটো চাই একদম দিল খুচ হৈ গৈছে। ইয়াহ গা ধুবই লাগিব আজি ইয়াত, মজা ল'ম। আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, মজা পাব। চ' লেটছ গেট ষ্টাৰ্ট। চাওক না এই পাহাৰৰ মাজত এই ওপৰত থকা গছডাল পৰি যাব বুলি লগৰবিলাকে কৈ আছে। কি হ'ব কওকচোন যদি হঠাৎ কেনিবাকৈ পৰি যায় আৰু আমি যদি তলত আছোঁ ন এতিয়া। সাঁতুৰি আছোঁ, গা ধুই আছোঁ, মজা লৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। ভাল লাগিছে। এয়া চাওক মোৰ লগত আছে ধুলুবাই, সেইপিনে বহুত মানে পানীটো কমেই হয়, পাহাৰৰ মাজত ন ঝৰ্ণা পৰি আছে, কিন্তু মই য'ত আছোঁ পানী বহুত আছে। কিন্তু চাওক না পূৰা একদম বেছি হয় জেগাটো, ভিডিঅ'টো লৈছোঁ, মজা লৈছোঁ। মই ফুৰি ভাল পাওঁ, আপোনালোকে নাজানে হয়তো। যদি আপোনালোকে মানে নাজানো কিমানখিনি দিব পাৰিছোঁ ভিডিঅ'ত, যদি আপোনালোকে মোক ছাপোৰ্ট কৰে মানে, তেতিয়াহ'লে মই আগলৈ নতুন নতুন জেগাত যাম, ৰিস্ক ল'ম, ফুৰি ভাল পাওঁ, পৰিভ্ৰমী হয়, ঠিক আছে। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো আমি আছোঁ পাপুম পাৰে, অৰুণাচলৰে এখন মানে ডিষ্ট্ৰিক্ট হয় আৰু পাহাৰীয়া হয়, জেগাটো বহুত ভাল। আৰু য'ত পানীটো দেখি আছে নহয় নিজৰাটো, বহুত মানে স্পষ্ট ক্লিয়াৰ, নিট এণ্ড ক্লিয়াৰ। তো চাওক সেইপিনে পাহাৰৰ কিছু অংশ দেখা পাইছে, চাওক ধলুবাই আছে ওপৰত, এইয়া গা ধুই আছে। চাওক পানী কিমান, বিশ্বাস নকৰে যদি। ঠাণ্ডা লাগিছে কিন্তু হ'লেও আনন্দ লৈছোঁ। মই ওপৰত উঠি লৈছোঁ, চাওক পানী কিমান স্পীড হয়। এই ধলুবাই পানী কম আছে তাত, পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুল আনি দিম। এই মিছা কথা, ইয়াত কপৌ ফুল নায়েই আৰু চেনিমাইটো নায়েই। চাওক গাইছ, মিছন পাহাৰ অৰুণাচলৰ পাপুম পাৰে। চাওক নদীৰ মাজত পাইছোঁ উঠি অহা, এইটো ডাষ্টবিনৰ নিচিনাই আৰু একো নাই, কিন্তু হ'লেও বাহিৰে নিৰ্মিত, খুব ভাল লাগিছে। পানীটো চাওক না, নিট এণ্ড ক্লিন, ৱাও। আপুনি আহিব পাৰে এবাৰ, এইটো কাকৈ বুলি কয় জেগাটোৰ নাম। মজা আৰু মজা লওক মোৰ লগত থাকি। পানীটো চাওক না কিমান নিট এণ্ড ক্লিয়াৰ, বহুত পানীৰ মাজতে, ৱাও। এইটো মই খোজকাঢ়ি যোৱা নাই, এইটো চাওক ভূতে লৈ গৈ আছে মোক, ৱাও। মোৰ কাপোৰ তিতিব একদম পূৰা যুঁজিছোঁ আৰু নোৱাৰিছোঁ, দুখ পাইছোঁ, কষ্ট স্বীকাৰ কৰিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে সহায় কৰক মোক, লাইক শ্বেয়াৰ কমেণ্ট কৰি, খুব সোনকালে যাতে ভিডিঅ' মানে চেনেলটো কি কয় মনিটাইজ কৰিব পাৰোঁ। পানী সোমাই গৈছে চাওক, পানী সোমাই গৈছিলে কেমেৰাত, মোবাইলত। ৰিস্ক লৈছোঁ ন, ৱাটাৰপ্ৰুফটো নহয় সেইকাৰণে। আৰু এইটো যোনটো আপোনাৰ অলপ চেহেৰাটো লাইটিং নিচিনা লাগিছে, এইটো মানে ওপৰত বাঢ়নীজোপা আছে, মানে ৰ'দটো সূৰ্যৰ পোহৰটো মানে সম্পূৰ্ণভাৱে অহা নাই, বাধাই অতিক্ৰম কৰি আহিছে। পানী কম পানীত আহি পাইছোঁ উঠি উঠি, চাওক না, পানী কম ইয়াত।
অলপৰ কাৰণে বাচিলোঁ আৰু এইটো জজু ভাই মই কিন্তু অলপৰ কাৰণে বাচিছোঁ পূৰা উঠুৱাই লৈ গৈছে মোক আপোনালোকে তো সেইকাৰণে উঠাই দিয়ক মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰি নতুন হ'লে ছাবস্ক্ৰাইব কৰক আৰু যদি ছাবস্ক্ৰাইব কৰি থৈছে আগৰ পৰা তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ কাৰণ ৰিস্ক লৈছোঁ ন খোজকাঢ়িব পৰা নাই চাওক ইয়াৰ নিজৰা বৈ আহিছে আৰু আমি আছোঁ নিজে ক্লিন পানীত চুইমিং পুল কি আৰু আমাৰ কাৰণে বাগান লৈ গৈ আছে একদম পূৰা এয়াই ধৰিলোঁ ভাই মোবাইলটো দেউতাই কিনি দিয়া হয় সঁচা কথা মোৰ নিজৰ ইনকাম নাই আৰু পঢ়ি থকা ল'ৰা আছিলোঁ কিন্তু এতিয়া ভিডিঅ'ত লাগি গৈছোঁ ইউটিউবত আপোনালোকক মানে কাৰণ মেইন কথাটো হ'ল মোৰ সপ্তাহটো হৈছে মই ফুৰি ভাল পাওঁ চাওক না পাথৰ বিচাৰি পোৱা নাই বুজি গৈছিলোঁ ৰিস্ক লৈছোঁ আৰু দেউতাই মোবাইল যদি কম দামী হ'লেও স্বৰ্গতুল লওক মা এইটো চাপি আহিছে আকৌ এটা নতুন ভাই আহিছে ই মোক মানে এটেক কৰিছিলে গম পাইছে নাই কোনোবা ক'লা আছে সেই উজনিৰ পৰা মোক এটেক কৰিছিলে ৱাও থেংক গড মোবাইলটো ৱাটাৰপ্ৰুফ হ'লে পানীৰ তলত সোমাই দিলোঁ হয় কিন্তু নহয় চাওক না পানীটো ইমান ক্লিন সেই দামী দামী হোটেলবিলাকতো নাই এনেকুৱা ধৰণৰ সুবিধা পানীটো চাওক লগৰবিলাক পৰা গৈ আছে মই কিন্তু সাঁতুৰি আছোঁ সঁচা কৈছোঁ বিশ্বাস নকৰিব গৈ আছোঁ এইয়া মাতি আছে এইপিনে ক্লিয়াৰ আছে গৈ আছোঁ মাতি আছে সোনকালে যাব লাগে কিন্তু মই সাঁতুৰি মানে এনেকুৱা ভাল লাগিছে পানীটো চাওক না হাতটো পানীৰ তলত আছোঁ চাওক মোবাইল তলত দিব পৰা নাই কিন্তু হাতটো আন এখন হাতখন পানীৰ তলত দি দিছোঁ চাওক কিমান ক্লিয়াৰ হয় চাওক সম্পূৰ্ণ পানীৰ তলত আছে তো গাইজ সাঁতোৰাৰ আনন্দ লৈছোঁ আপোনালোকে দেখাইছোঁ নাজানো কিমানখিনি দিব পাৰিছোঁ আশা কৰোঁ আপুনি ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে আগলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিছে লগতে বেল বাটনটো ঘণ্টাটো দবাই দিছে যাতে প্ৰত্যেকটো ন'টিফিকেশ্যন আপুনি পায় সোনকালেই মানে ভিডিঅ' আপলোড কৰাৰ লগে লগে খুব সোনকালে মই আপোনালোকৰ কৃপাত চেনেলটো মনিটাইজ কৰিম সেই এটা কথা নহয় ইমান দূৰ আহিছোঁ যেতিয়া ফটো নমৰাৰ কোনো কথাই নাই আগলৈকে বহুত ভুল হৈছে কিন্তু আজি ভুল নকৰোঁ ফটো মাৰিম আৰু ফটো পাৰিলে শ্বেয়াৰ কৰিম চাওক মই আহিছোঁ অইন এটা লাইকত কাপোৰ সলাবলৈ চাওক ইয়াতো চাওক কি সুন্দৰ নিজৰা বৈ আহিছে ইয়াতো আপুনি মজা ল'ব পাৰে চাওক না দেখা গৈছে সেইপিনে পানী কম কিন্তু ভিতৰলৈ মানে ইয়ালৈ পানীটো অলপ বেছি আছে পানীটো বহুত পৰিষ্কাৰ পানীটো চাই মানে মোৰ শপত ল'বলৈ মন গৈছে যে মই ইয়ালৈ আকৌ 14 বাৰ আহিম মোৰ লগৰকেইটা জানে আৰু মই মানে বেলেগ এটা ক্ষেত্ৰত 1 মাহ 14 দিনৰ কিবা এটা মানিছিলোঁ তো ইয়াত পানীটো পৰিষ্কাৰ চাই লাগিছে মই ইয়াত আৰু 14 বাৰ আহিবলৈ প্ৰস্তুত আছোঁ তো চাওক লগৰ আমি যাম তো সেই সতীৰ্থসকল ইমান সময় ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আৰু চাওক কিমান কষ্ট কৰি এই ঠাইডোখৰলৈ আহিছিলোঁ প্ৰথমবাৰৰ কাৰণে ভাল লাগিছে কষ্ট স্বীকাৰ কৰিছোঁ চাওক জংঘলৰ মাজেদি একদম পূৰা কাইট চাইড গছকি এয়া গৈ আছে মোৰ লগৰ কষ্ট স্বীকাৰ কৰিবই লাগিব হ'লেও আপোনালোকে লাইক কৰিবলৈ টান পায় পইচা পাতি দিব নালাগে নহয় আপোনালোকে এটা লাইক বা কমেণ্টে মোক মটিভেট কৰে মই ভাবোঁ তো আশা কৰোঁ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু নতুন হ'লেতো কৰিবই লগত ঘণ্টা বজান দবাই দিয়ক আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিব আৰু মই দায়বদ্ধ কিবা আৰু ক'ৰবাত যাব লাগে তো গাইজ চাওক পাইছোঁ ক'ত আৰু এক্সিডেণ্ট এটা হৈ গ'ল আমাৰ লগত জানে নাই কি বহুত ডাঙৰ এটা অঘটন ঘটি গ'ল কাৰণ মই গা ধোৱা হাফ পেণ্টটো থৈছিলোঁ ইয়াত ধুই মেলি কিন্তু আহি ইয়াত আমি পাইছোঁ ৰেল ক্ৰচিং পাৰ হৈ চাওঁ পেণ্টটো নাই
এইটো চাওক ইয়াতে থৈছিলোঁ সন্মুখত মানে পেণ্টটো গায়ব হৈ আছে ৰাস্তাত পৰি আছে সেইটো কাৰণে আৰু ঘূৰি নাযাওঁ লগৰকেইটা গ'ল আৰু যুজুবাই কি কৰিলে সিহঁতক ওচৰতাইলে মানে ৰেষ্ট ল'বলৈ তো চাওঁ আমি সিহঁতে দুটাই পাৰ হৈ গ'ল ইতিমধ্যে 2 মিনিটমান হৈ গ'ল চাওঁ আমি কি কৰিব পাৰোঁ যদি সিহঁতক ক্ৰছ কৰিব পাৰোঁ তেতিয়াহ'লে আকৌ এটা ক্লিপ পাব ইয়াৰ লগত সংযোজিত তো ব'লক এইয়া পিছফালে পাহাৰ আমি গৈ আহিলোঁ বগাই আহিলোঁ তো চাওক ইমান সময় ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু দেখাই আছোঁ খুব সুন্দৰ এটা বননি গছবিলাক চাই মনটো জোৰ পৰিছে মনত পৰিছে অৰণ্য মানৱ যাদৱ পায়েঙলৈ